Hello guys, welcome back to another new video guys. পুন প্ৰথমবাৰৰ বাবে আপোনালোক সকলোৰে কাৰণে লৈ আহিছো ট্ৰান্সপাৰেন্ট মোবাইল। আপোনালোকে কেতিয়াবা দেখি পাইছে না চাওক ইয়াতে ট্ৰান্সপাৰেন্ট মোবাইল ইয়াত আপোনালোকে এফালৰ পৰা এফাল গুটেৰ পৰা সম্পূৰ্ণকে দেখিব পাৰিব। লগতে আপোনালোকে ইয়াত যি কোনো গুটেখিনি আপোনালোকে ইয়াত ইউজ কৰিব পাৰিব, গুটেখিনি এপ চলাব পাৰিব। ডোন্ট ওয়াৰি গাইজ, এইটো আপোনালোকে নিজৰ মোবাইলত কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব গুটেখিনি মই কমপ্লিট প্ৰসেস আজি ভিডিওটো দেখুৱাই দিম। তাৰ আগতে আপোনালোকে ডেমো এটা চাই লওক। প্ৰথমতে আপোনালোকে মোৰ বেকগ্ৰাউণ্ডটো চাওক। এতিয়া চাওক কমপ্লিটলি ট্ৰান্সপাৰেন্ট। ইয়াত চাওক মোবাইলৰ এটা পাৰৰ পৰা হিটো পাৰ দেখা যায়। ইয়াত আপোনালোকে কিবা ভিডিও ওয়াচ কৰি আপোনালোকে হিফালো চাই থাকিব পাৰিব। মোবাইলত আপোনালোকে কিবা ভিডিও ওয়াচ কৰিব পাৰিব। লগতে ইফালৰ পৰা হিফাল পুৰা কমপ্লিটলি দেখা গৈ থাকিব। কোনেও গমো নাপায় যে আপুনি ভিডিও চাই আছে, তাৰ পিছফালে আপোনালোকে গুটেখিনি দেখি পাই আছে। এপসমূহ ইউজ কৰি দেখাই দিছো। ফেসবুকটো মই ওপেন কৰি লৈছো। ইয়াত চাব পাৰিছে গুটেখিনি কমপ্লিট ওলাই যাব। আপোনালোকৰ কমপ্লিট ইয়াত ইউজ কৰিব পাৰিব। লগতে হোৱাটছআপ কক ইউটিউব কক গুটেখিনি কমপ্লিট ইউজ কৰিব পাৰিব, কমপ্লিটলি ট্ৰান্সপাৰেন্ট। তো এতিয়া আপোনালোকে কেনেকৈ এটো ইউজ কৰিব পাৰিব সেইটো মই আপোনালোকক দেখুৱাই দিছো। গাইজ মই এই বস্তুটো আপোনালোকক শিকোৱাৰ আগতে এটা কথা কৈ দিব বিচাৰিছো যে এইটো আপোনালোকে কেতিয়াও ড্ৰাইভিং কৰোতে বা বেলেগ কিবা কামত বেয়া কামত একো ইউজ নকৰিব। আৰু লগতে এইটো অকল ফানৰ কাৰণে হয়। ধৰি লওক আপোনালোকে নিজৰ ফ্ৰেণ্ডৰ ওচৰত নিজৰ ইমপ্ৰেছন এটা দিব পাৰিব, লেভেল দেখুৱাব পাৰিব। হেতু কাৰণে অকল হয় যে আপোনালোকে সব বেলেগৰ ওচৰত দেখুৱাব পাৰিব, সবে সুধিব কেনে কৰিলে। হেতু কাৰণে হয় অকল জাস্ট ফৰ ফান। হেতু কাৰণে কৈছো। তাৰ আগতে মই এই কাৰণে এইখিনি কৈ লৈছো যে আপোনালোকে যাতে বেয়া কামত এটো একো ইউজ নকৰে। তো বলক গাইজ এতিয়া আমি ভিডিওটো আৰম্ভ কৰো। আপোনালোকে ট্ৰান্সপাৰেন্ট কৰিবলৈ হলে সৰ্বপ্ৰথমতে আপোনালোকে প্লে ষ্টৰত যাব। ইয়াত সিম্পলি সাৰ্চ কৰি দিব ট্ৰান্সপাৰেন্ট মোড। ইয়াত দেখিছে গাইজ অপশনটো ওলাইছে ট্ৰান্সপাৰেন্ট মোড ৰিয়েল ট্ৰান্সপাৰেন্ট স্ক্ৰীন। এইটোত আপোনালোকে ক্লিক কৰি দিব আৰু এই এপটো ইনষ্টল কৰি ল'ব। এপটোৰ সাইজ বেছি ডাঙৰ নহয়, অনলি 1.2 MB, অনলি 1.2 MB ইনষ্টল কৰি আপোনালোকে জাস্ট ফৰ ফান এইটো এবাৰ ইউজ কৰি চাব। বহুত বেছি ইন্টাৰেষ্টিং হয়। যেতিয়া আপোনালোকে নিজে কিবা ভিডিও এটা চাই থাকোতে এফালৰ পৰা সিফালে চাব পাৰিব, নিজৰে মনত কিবা এটা ভাল লাগিব। লগতে আপোনালোকে নিজৰ ফ্ৰেণ্ডৰ ওচৰতো এইটো দেখাই তেওঁলোকক শ্বক কৰিব পাৰে কেনেকৈ কৰিলে আপোনালোকে এইটো কামটো। ইয়াত আপোনালোকে ওপেন বুলি যিটো অপশন দেখিছে ইয়াত ক্লিক কৰি ল'ব। গাইজ ইয়াত দেখিব পাইছে আপোনালোকক ৱাৰ্নিং এটা দিয়া আছে, ডু নট ইউজ হোৱাইল ড্ৰাইভিং অৰ ডুইং এনি এক্টিভিটি ডেট ৰিকুৱায়াৰ্ছ ইয়ৰ ফুল এটেনশ্যন। তো আপোনালোকে এইটো কেতিয়াও ড্ৰাইভিং কৰোঁতে ইউজ নকৰিব। সেইটোৱে মই আগতেও কৈ থৈছোঁ আপোনালোকক। তাৰপাছত ইয়াত চাব দুটা অপশ্যন আছে। ইনষ্ট্ৰাকশ্যনছত গৈ আপোনালোকে ইনষ্ট্ৰাকশ্যনসমূহ পঢ়ি চাব পাৰে। নহ'লে ইয়াত আপোনালোকে গোত ক্লিক কৰি দিব। গোত ক্লিক কৰাৰ লগতে ইয়াত আপোনালোকক পাৰ্মিশ্যন বিচাৰিব। ইয়াত অকল হোৱাইল ইউজিং দ্য এপ এইটোত চিম্পলি ক্লিক কৰি দিব। ইয়াত গোটেইখিনি আপোনালোকৰ এপসমূহ ওলাই যাব। ইয়াত আপোনালোকে অকণমান স্ক্ৰল কৰি ইয়াত আপোনালোকে বিচাৰি ল'ব ট্ৰান্সপাৰেন্ট মোড এপটো ক'ত আছে। এইটো মোৰ ইয়াত দেখিব পাইছে, ইয়াত আছে ট্ৰান্সপাৰেন্ট মোড। ইয়াত মই এবাৰ ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছত ইয়াৰ পৰা এইটো অ'পেন কৰি ল'ব, এলাউ ডিছপ্লে অভাৰ আদাৰ এপছ। ইয়াত আপোনালোকে এইটো ক্লিক কৰি দিলে। ক্লিক কৰাৰ পাছত ইয়াৰ পৰা আপোনালোকে বেক আহি যাব। চাওক ইয়াত ট্ৰান্সপাৰেন্ট মোড অন হৈ গ'ল। গোটেইখিনি ট্ৰান্সপাৰেন্ট মোড অন হৈ গ'ল। ইয়াত আপোনালোকে ইউটিউব চাব বিচাৰে বা যিকোনো কিবা কাম কৰিব বিচাৰে গোটেইখিনি কৰিব পাৰে। ইয়াৰ পৰা চিম্পলি এইফালে চাব পাৰে মোৰ গোটেইখিনি সেইটো প্ৰিণ্টাৰ গোটেইখিনি দেখা গৈছে। ইয়াৰ পৰা যেতিয়া আপোনালোকে এইখিনি ৰিমুভ কৰিব অট'মেটিক আপোনালোকৰ সেইটো ট্ৰান্সপাৰেন্ট মোডটো অফ হৈ যাব। আদাৰৱাইজ আপোনালোকে ইয়াত এপটোত ক্লিক কৰিও তাত অফৰ অপশ্যন আহি যাব, তাত ক্লিক কৰি আপোনালোকে অফ কৰিব পাৰে। I hope guys আজি ভিডিওটো আপোনালোকৰ বহুত বেছি ইন্টাৰেষ্টিং লাগিলে হ'ব। যদি ভিডিওটো ভাল লাগে তেনেহলে লাইক এটা কৰি শেয়াৰ কৰি দিব আৰু লগতে চেনেলটো যদি নতুনকৈ আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। কাৰণ মই এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ'সমূহ লৈ আহি থাকো। আৰু আপোনালোকে যদি ভাবিছে ইয়াত মই একদম প্ৰিণ্টাৰ আৰু লেপটপ গোটেইখিনি ছেটআপ এইবিলাক লৈ বহি আছো, তো ক'ত বহি আছো সেইখিনি কমপ্লিট ভিডিঅ' মই খুলিছো, ব্লগ চেনেল এটা খুলিছো। সেই চেনেলটোত আপোনালোকে পাই যাব। মই লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে সেইটো ভিডিঅ' চাব পাৰে। আৰু যদি ভাল লাগে তেনেহলে সেইটো চেনেলটো সাবস্ক্ৰাইব কৰি সাপোৰ্ট কৰিব পাৰে। থ্যাঙ্কস ফৰ ওয়াচিং দিস ভিডিও।